নমস্কাৰ, মই ৰিজুস্মিতা মেধি, এ বিউটিচিয়ান এণ্ড মেকআপ আৰ্টিষ্ট। মই আজি আপোনালোকৰ ওচৰলৈ সকলোৰে এটা কমন সমস্যাৰ সমাধান লৈ আহিছোঁ। এই সমস্যাটো হৈছে চুলি সৰা সমস্যা। যিহেতু বিভিন্নজনে মোক এই সমস্যাৰ সমাধান বিচাৰে, সেয়েহে মই আজি আপোনালোকৰ ওচৰলৈ এটা ঘৰুৱা টিপছ লৈ আহিছোঁ। টিপছটো কি জানো আহক। এই টিপছটো হৈছে পিঁয়াজৰ ৰস। পিঁয়াজৰ ৰসত প্ৰচুৰ পৰিমাণে ছালফাৰ, মেগনেছিয়াম, ভিটামিন B6 আৰু ভিটামিন C আদি উপাদানসমূহ থাকে। আমাৰ চুলিখিনি কেৰাটিন প্ৰটিনে গঠিত আৰু কেৰাটিন প্ৰটিনৰ মূল উৎসই হৈছে ছালফাৰ। পিঁয়াজৰ ৰসত এই সকলো উপাদানখিনি যথেষ্ট পৰিমাণে থাকে বাবে পিঁয়াজৰ ৰস চুলি গুৰিত লগালে চুলি সৰা ই বন্ধ কৰে, চুলি গজাত ই সহায় কৰে, লগতে চুলি গুৰিবোৰো ই মজবুত কৰে। পিঁয়াজৰ ৰসত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগল এই গুণখিনি থকাৰ কাৰণে আমাৰ তালুত হোৱা বিভিন্ন ইনফেকশ্যন লগতে উফিৰ সমস্যাখিনিও ই নোহোৱা কৰে। এতিয়া আমি জানো আহক পিঁয়াজৰ ৰস চুলিত কেনেদৰে ব্যৱহাৰ কৰিব লাগে। প্ৰথমে আপোনালোকে এটা পিঁয়াজৰ পৰা ভালকৈ ৰসখিনি উলিয়াই ল'ব। তাৰ পাছত চুলি গুৰিত ইয়াক লগাই 30 পৰা 40 মিনিট সময় ৰাখি থ'ব। আপোনালোকে যিটো চেম্পু সদায় ব্যৱহাৰ কৰে সেই চেম্পুৰে তাৰপিছত চুলিখিনি ধুই পেলাব। এনেকৈ আপোনালোকে সপ্তাহত 3 দিন কৰক। আপোনালোকে 4 পৰা 5 সপ্তাহৰ ভিতৰতে এটা ধুনীয়া ইয়াৰ সুফল দেখা পাব। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে পাছলৈকো মই এনেকৈ ধুনীয়া টিপছসমূহ আপোনালোকক দি থাকিব পাৰোঁ। ধন্যবাদ।